এইটো ভিডিঅ' মোৰ আজি 10 বছৰমান আগতে ভাইৰেল হৈছিলে। আচ্ছা। এই ভিডিঅ'টোকে নি মানুহে যে কিমান কোটিপতি হ'ল, কিমান লাখপতি হ'ল, মোৰ ভিডিঅ'টো চুৰ কৰি নি। সমঝ তহঁতিৰ ঘেন্টা নেকি হা? মই এতিয়ালৈকে ফেচবুকত দিয়া নাই, সেইবাবে মই আজি ফেচবুকত মোৰ নিজৰ একাউণ্টত দিছোঁ। তোমাৰ এই ভিডিঅ'টো চুৰ কৰাৰ কাৰণটো কি তুমি বুজাই নাই চাগে আজিলৈকে। তোমাৰ যে এই অমিতা কিটা উলমি যে তললৈ যে পৰি আছে, সেইটো কাৰণেহে আকৌ তোমাৰ এই ভিডিঅ'টো চুৰ কৰি লৈছিলে মানুহবোৰে ৰোষ্টিং কৰিবলৈ। এতিয়া বাৰু তুমি নিজেই চোৱাচোন, অমিতাটো গতে উলমি আছে নাই তললৈ। আচ্ছা। আয়ো ইমান ধুনীয়া মৰম লগা লিপছটো, কিন্তু বাঁহী এডাল বজাব নাপালোঁ। ইমান ধুনীয়া লিপছ লৈ কি কাম আছে, বাঁহী বজাব নাপালোঁ। ইমান ধুনীয়া লিপষ্টিক চিপষ্টিক খানি ৰেডি হৈ আছে, তাই বোলে বাঁহী বজাব। হেৰু, তুমি বাঁহী বজাব নোৱাৰিবা নহয়, তোমাকেহে বজাব বাঁহী। আছে নেকি ক'বা, বজাই থৈ আহিম। তুমি ইমান কষ্ট কৰি আহি নিজে বাঁহী বজাব নালাগে। যদিহে ইমান বজাবলৈ মন গৈছে, তেতিয়াহ'লে তোমাৰ এড্ৰেছটো দিয়া, মই ভাল ধৰণে বজাই থৈ আহিমগে। পক পক টেপ টেপ। ইয়া ৰন্ধন গাইজ দেই, এই সকলোকে না কোৱা, এই বেঙেনা যে তিয়হ গাজৰ দি থাকে যে সেইকেইটা কৈছোঁ। এয়া মিঠাতেল লগাই লৈছোঁ। ৰাম ৰাম বাইদেউ, মিঠাতেল লগাই বেঙেনাটো কি কৰিব বিচাৰিছে? কি কৰিম জানে নাই, এতিয়া এইটো যে একদম ধুনীয়াকৈ লগাই লৈছোঁ। সেই মুখত নহয়, জেগাত ভৰাক পাৰিলে, মুখত ভাল নালাগিব। এতিয়া ইয়া এনেকৈ পুৰি পিটিকি খাই পেলাম মই, জানো এনেকৈ পুৰিম তহঁতৰ সেইকেইটা। যি ধৰণেহে তেল চেল লগাই লৈ মুখে চুকে ভৰাব ধৰিছিলে, মই ভাবিলোঁ আকৌ জেগাত ভৰাবগৈ নেকি। মানে পিটিকাহে কৰি খাব। মানুহ পাগল কৰিব কিন্তু আপুনি দেই। এটাই কৈছে তই মেলি থাকিবি বোলে, তোক ভৰাই বোলে ফালি দিম কৈছে। হয় নেকি? তই উলিয়াই দিবি, মই ভোট জলকীয়া লগাই তোৰ সেইটো একদম ৰঙা কৰি পঠিয়াই দিম, আৰু ধপধপাই তই বগাই থাকিবি। বাইদেউ, আপুনি বুদ্ধিটো জনাই নাই। তাক ফুচলাই যেনে তেনে আপোনাৰ ঘৰলৈ মাতি লওক, ফালিব পাৰে নে তাক চাবচোন। কিবা কাৰণত যদি সি ফালিব নোৱাৰে, তেতিয়াহ'লে তাক লাহেকৈ তাক ভোট জলকীয়া এসোপামান লৈ জেগাত একদম খানি ধপধপুৱাই পঠিয়াই দিবচোন। কিনো কথা ক'বলৈ আহিছ বুলি। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ সকলো? ভাত পানী খোৱা হ'লনে? মোক কিন্তু ভাত পানী হ'ল দেই। এয়া আজি লগ ফালি দিছোঁ, পাৰোঁনে নোৱাৰোঁ জানো। আকৌ লোকেহে লগ ফালিব পাৰে নেকি, আমি নোৱাৰোঁ নেকি? বাইদেউ, আপুনি একদম বৰ ভুল ডিচিশ্যন এটা লৈছে নহয়। ভগৱানে আপোনাক ফালি দি পঠিয়াইছে, আকৌ লগডাল ফালি লৈ আৰু ফাল খাইহে যাব দেখোন। এইটো ভুল কাম ভৱিষ্যতে কেতিয়াও নকৰিব। না। এই জহৰা এটা ঢাপত জগা এটা বাৰে প্ৰতি একেষাৰকৈ দি আছে, একেষাৰকৈ হৈছে বোলে তোৰ সেইখন বোলে কেনেকুৱা, মোৰ সেইখন কেনেকুৱা। कौन है ये लोग, कहाँ से आते हैं? ঐ তোৰ কিহে পাইছে? মোৰ এইখন কি তোৰ মূৰৰ ওপৰত গৈ পিনি উঠি আছেগৈ নেকি? তোক ডিষ্টাৰ্ব কৰি আছেগৈ নেকি? নে তোক বিচনাত গৈ পিনি নাচি আছেগৈ গৈ পিনি মোৰ সেইখন গৈ পিনি? কি সেইখনত নধৰাকৈ কমেণ্ট দিব নাজানো নেকি? চাবি নি মোৰ সেইখন কেনেকুৱা? এইখন চাই ল, ভালকৈ চাই ল। এইখন ইমান ধুনীয়া চকচকীয়া বগা, তোৰ ঘৈণীখনতকৈ ধুনীয়াহে। সঁচাই দেই, মানুহকেইটাও পাগল হৈছে হ'বলা। এই বাইদেউগৰাকীকনো কিয় তেনেকৈ ক'ব লাগে? বাইদেউ সঁচাকৈ পাগল এহেঁতৰ মাইকীকেইটা, সেইকেইটা একদম কোলা যে, সেইটো কাৰণে আপোনাৰতো বগা যে, সেইটো কাৰণে চাব বিচাৰে আকৌ। কেতিয়াবা এদিন কেলা লাহেকৈ ঘৰলৈ মাতি আনি দেখুৱাই দিবচোন, তেতিয়াহে বুজি পাব আপোনাৰতো কিমান বগা।